ট্রাফিক পুলিশ দেখিলে ভয় লাগে নাকি আপোনাৰ যে আপোনাৰ চালান কাটিব বা আপোনাৰ পৰা পইচা ল'ব? যদি আপোনাৰ ভয় লাগে বা আপুনি ভয় কৰে যে ট্রাফিক পুলিশ দেখিলে, তেন্তে ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে। কাৰণ আপুনি কিছুমান নিয়ম নাজানে। যদি আপুনি নিয়মকেইটা জানিলে হয়, তেতিয়াহ'লে ট্রাফিক পুলিশ দেখি আপোনাৰ ভয় নালাগে। তেন্তে বলক আমি জানি লওঁ সেই নিয়মকেইটা কি কি হয়। নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ সৰকাৰ সুইচডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিছুমান ক্ষেত্ৰত কি হয়, আমাৰ নিজৰ ভুল থাকে, যাৰ কাৰণে ট্রাফিক পুলিচে আমাৰ পৰা ফাইন কাটে বা আমাৰ পৰা পইচা লয়। তাৰ একমাত্ৰ কাৰণ কি, আমি নিয়মকেইটা নাজানো। যদি আমি নিয়মকেইটা জানিলে হয়, তেন্তে আমাৰ পৰা পইচা ল'ব নোৱাৰিলে হয়। তেন্তে বলক আমি জানি লওঁ সেই নিয়মকেইটা কি কি। তাৰ আগত আপুনি যদি মোৰ চেনেলত নতুন হয়, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেন্তে বলক জানি লওঁ সেই নিয়মকেইটা কি কি। ফাৰ্ষ্ট হ'ল, আপুনি আপোনাৰ ডকুমেণ্টছ এতিয়া পকেটত লৈ ফুৰিব নালাগে। যেতিয়া ট্রাফিক পুলিচে আপোনাৰ পৰা বিচাৰে, তেতিয়া আপুনি আপোনাৰ মোবাইলত দেখুৱাব পাৰে ইলেক্ট্ৰিক ফৰ্মত। ইলেক্ট্ৰিক ফৰ্ম মানে হ'ল, ধৰক আপুনি আপোনাৰ মোবাইলত সেই ডকুমেণ্টছখিনি পৰিবহণ নাইবা ডিজি লকাৰত যদি ৰাখে, তেতিয়াহ'লে আপুনি সেই যদি পুলিচ অফিচাৰক দেখুৱায়, তেতিয়াহ'লে হৈ যাব। কাৰণ আপোনাৰ পকেটত লৈ ফুৰাটো দৰকাৰ নাই। কিন্তু যদি মোবাইলত ফটো মৰা থাকে, তেতিয়াহ'লে নহ'ব। আৰু ছেকেণ্ড হ'ল, যিমান ডাঙৰ পুলিচ অফিচাৰেই নহওক কিয়, আপোনাৰ গাড়ীৰ পৰা আপোনাৰ গাড়ীৰ চাবি লৈ যাব নোৱাৰে। আৰু থাৰ্ড হ'ল, যদি আপুনি ইমাৰ্জেঞ্চি গাড়ীক ছাইড নিদিয়ে, তেতিয়াহ'লে আপুনি 10,000লৈকে ফাইন দিব লগা হ'ব পাৰে। আৰু ফ'ৰ্থ হ'ল, আপুনি যদি কোনো ড্ৰাইভিং লাইচেন্স নথকা ব্যক্তিক আপোনাৰ গাড়ী দি দিয়ে, তেতিয়াহ'লে সেই ফাইনটো আপুনি দিব লগা হ'ব পাৰে। আৰু ফিফ্থ হ'ল, আপুনি যদি এলকহল নাইবা ড্ৰিংকছ কৰি গাড়ী চলাই আছে আৰু আপোনাৰ ব্লাডত 0.3%তকৈ বেছি এলকহল পোৱা গৈছে, তেতিয়াহ'লে আপুনি ফাইন দিব লগা হ'ব পাৰে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।